close till I get up. Time is barely on our side. I don't wanna waste what's left. নমস্কাৰ জীৱন সাধাৰণ বাস্তৱ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনালোঁ। এতিয়া আমি আলোচনা কৰোঁ আহা দশম শ্ৰেণীৰ বিজ্ঞানৰ অধ্যায় 4 কাৰ্বন আৰু তাৰ যৌগ সম্বন্ধে কাৰ্বন এণ্ড ইটছ কম্পাউণ্ডছ। তো আগৰ অধ্যায়ত আমি বহুতো দৰকাৰী পদাৰ্থৰ বিষয়ে জানিলোঁ। এই অধ্যায়ত আন বহুতো আকৰ্ষণীয় যৌগ আৰু ইহঁতৰ ধৰ্মৰ বিষয়ে আলোচনা কৰা হ'ব। তদুপৰি মৌলৰ ওপৰতেই হওক বা যৌগৰ ওপৰতেই হওক আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ কাৰ্বনৰ বিষয়েও শিকিম। তো তোমালোকে এটা কথা মনত ৰাখিবা যে আমি খোৱা প্ৰায়বোৰ মানে খাদ্যই কাৰ্বন ভিত্তিক হয়, এইটো কথা মনত ৰাখিবা। বায়'লজিৰ এটা গুৰুত্বপূৰ্ণ কথা। তো এইখিনি তোমালোকৰ এইখিনি পিছত তোমালোকৰ এইখিনি বহুত এটা ইম্পৰ্টেণ্ট কথা মই অলপ ষ্টেণ্ডবাৰ্ড এইফালে আনিছোঁ যে চাবা এইখিনি তোমালোকে পঢ়িবা। খাদ্য বস্ত্ৰ ঔষধ কিতাপ নাইবা তোমাৰ তালিকাভুক্ত আন বহুতো বস্তু বা ধৰ্ম বা বহু গুণযুক্ত কাৰ্বনৰ দ্বাৰা গঠিত। তো কাৰ্বনৰ দ্বাৰা গঠিত আজিকালি বহুতো বস্তু কাৰ্বনৰ দ্বাৰা গঠিত। পৃথিৱী পিছে ভূপৃষ্ঠ আৰু বায়ুমণ্ডলৰ থকা কাৰ্বনৰ পৰিমাণ তেনেই নগণ্য। তো এইটো কথা মনত ৰাখিবলগীয়া যে ভূপৃষ্ঠ আৰু তোমালোকৰ বায়ুমণ্ডলত থকা কাৰ্বনৰ পৰিমাণ তেনেই নগণ্য। তো তোমালোকে এটা কথা ইয়াৰ পৰা প্ৰশ্নও আহে যে পৃথিৱীৰ খোলাটোত খনিজ পদাৰ্থ হিচাপে যেনে কাৰ্বনেট, হাইড্ৰজেন কাৰ্বনেট মানে হাইড্ৰকাৰ্বন, কয়লা, পেট্ৰলিয়াম এইবিলাক কাৰ্বন বিশিষ্টই হয়। মাত্ৰ 0.02% কাৰ্বন আছে। তো তোমালোকৰ এটা কথা মনত ৰাখিবা যে এইবিলাকত কিমান পাৰ্চেণ্টেজ কাৰ্বন থাকে। আমাৰ যিবিলাক খনিজ পদাৰ্থত 0.02% আমাৰ কি থাকে কাৰ্বন থাকে। তো এতিয়া আমি আগবাঢ়িছোঁ বায়ুমণ্ডলৰ কথাটো লৈ যে বায়ুমণ্ডলত আছে মাত্ৰ 0.03% কাৰ্বন ডাই অক্সাইড। আচলতে তোমালোকৰ বায়ুমণ্ডলত এনেকুৱা ধৰণৰ হয়, বায়ুমণ্ডলত তোমালোকৰ 0.0035% থাকে। গতিকে 5টো ইয়াতে লিখা নাই, কথা নাই, 0.03% তোমালোকে লিখিবা পৰীক্ষাত আহিলে। তো এই অধ্যায়ত আমি কাৰ্বনৰ বহু গুণাৱলী সম্বন্ধে আলোচনা কৰিম। তো কাৰ্বনৰ বান্ধনি সহযোগী বান্ধনি বণ্ডিং ইন কাৰ্বন দি কোভালেণ্ট বণ্ড। তো ইয়াৰ আগৰ অধ্যায়ত আমি আয়নীয় যৌগৰ ধৰ্মৰ বিষয়ে শিকিছোঁ। আমি জানো যে আয়নীয় যৌগবোৰৰ উচ্চ গলনাংক আৰু উতলাংক বিশিষ্ট আৰু সিহঁতে গলিত বা দ্ৰৱীভূত অৱস্থাত বিদ্যুৎ পৰিবহণ কৰে। গতিকে আয়নীয় যৌগবোৰৰ কথাটো অলপমান তোমালোকে জানিব লাগিব। গতিকে মই আয়নীয় যৌগৰ কথা অলপমান তোমালোকক আগতে শিকাই দিবলৈ বিচাৰিছোঁ। এতিয়া তোমালোকে বহি পেন উলিয়াই মোৰ সমানে সমানে লিখি যোৱা, কাৰণ এইবিলাক বস্তু লিখি নল'লে পিছলৈ পাহৰি যাবা। গতিকে ময়ো লিখি যাম এফালে, তুমিও সেইফালে লিখি যাবা। এতিয়া লিখোঁ আহা। এতিয়া ইয়াতে চাবা NaCl এইটো আমাৰ লৱণ, এইটো আমাৰ হৈছে চল্ট। এইটো লৱণ আমাৰ গঠিত হৈছে ছ'ডিয়াম আৰু ক্লৰিনেৰে। তো যিবোৰ যৌগত তোমালোকৰ ধাতুৰ পৰা ইলেক্ট্ৰন অধাতুই গ্ৰহণ কৰি বান্ধনি সৃষ্টি কৰি সংযুক্ত হৈ যৌগ গঠন কৰে তেনেবোৰ যৌগক আয়নীয় যৌগ বুলি। এইটো হৈছে আয়নীয় যৌগ। তোমালোকে নিশ্চিতভাৱে ইয়াতে দেখিবলৈ পাইছা, এইটো আয়নীয় যৌগ। ইয়াত ছ'ডিয়ামটো হৈছে ধাতু আৰু ক্লৰিনটো হৈছে অধাতু। এতিয়া এই ক্ষেত্ৰত ইয়াতে কথাটো কৈছে এই যিটো গাঁথনি হয়, এইটো গাঁথনি ইলেক্ট্ৰনৰ ভাগ বতৰা নহয়, ইলেক্ট্ৰনটো সম্পূৰ্ণৰূপে গুচি যায়। ছ'ডিয়ামৰ 11 পাৰমাণৱিক সংখ্যা, ক্লৰিনৰ 17। তো 17ত ইয়াতে ছ'ডিয়ামৰ বিন্যাসটো হ'ব 281 আৰু ক্লৰিনৰ বিন্যাস হ'ব 287। এই এটা বাহিৰৰ ইলেক্ট্ৰনটো ছ'ডিয়ামে ক্লৰিনক দি দিয়ে আৰু ক্লৰিনে 8টা ইলেক্ট্ৰন লাভ কৰি বহিঃকক্ষটো কি হয় অষ্টক লাভ কৰে আৰু ইও বাহিৰৰ ফালে 8টা হৈ যায়, যিহেতু 1টো গুচি যায়। গতিকে এইটো এটা ষ্ট্ৰং যৌগ, কাৰণ ইয়াতে ইলেক্ট্ৰনৰ বিনিময়টো ঘটিছে, ইলেক্ট্ৰনৰ অনা নিয়া হৈছে। গতিকে এই ক্ষেত্ৰত এইটো যৌগ আয়নীয় যৌগ বুলি কোৱা হয়। নিশ্চিতভাৱে বুজি পাইছা। আৰু ইয়াৰ উতলাংক
আৰু গলনাংক বহুত বেছি আৰু দ্ৰবীভূত অৱস্থাত এইটো যদি আমি পানীৰ সৈতে মিক্স কৰি দিওঁ নিমখ পানীৰ মাজেৰে আমাৰ কি হ'ব বিগলিত অৱস্থাত ই বিদ্যুৎ পৰিবহন কৰিব অৰ্থাৎ বিদ্যুৎ ইয়াৰ মাজেৰে ধুনীয়াকৈ পাৰ হৈ যাব পাৰে ইয়াতে বেছিকেলি তোমালোকৰ এইখিনি কথা তোমালোকে নিজেও পঢ়িব পাৰিবা মই এই তালিকাখনৰ কথাটো মনোযোগ দিছো যে এচিটিক এচিড ক্লোৰোফৰ্ম ইথানল মিথেন এইকেইটাৰ গলনাংক আৰু উতলাংকটো তোমালোকে মনত ৰাখিব লাগিব ভয় নাখাবা ইমান টান বুলি নাভাবিবা ভয় নাখাবা তোমালোকে মনত ৰাখিব লাগিব কাৰণ এইকেইটা মনত ৰাখিব পাৰিলে তোমালোকৰ কিছুমান এমচিকিউ আৰু ভিএছত আজিকালি আহি যোৱা হৈছে আজিকালি গম পাইছা আগত কৰি বহুত টানেই হৈছে এক প্ৰকাৰ ক'বলৈ গ'লে যিকোনো বস্তু আহি যাব পাৰে ক'ব নোৱাৰি গতিকে এই দুটা মনত ৰাখিবা এই দুটা পৰি নহয় এই আটাইকেইটা ধুনীয়াকৈ মনত ৰাখিবা এতিয়া নেক্সট আছে এইটো মনত ৰাখিবা এইখিনি কথা পঢ়িবা নিজে এইখিনি মই পঢ়াই দিছোঁ কাৰ্বনৰ পৰমাণু ক্ৰমাংক 6 অৰ্থাৎ আমি যিখন পিৰিয়ডিক টেবুল আছে পিৰিয়ডিক টেবুলখনৰ 6 নম্বৰত 6 নম্বৰত আমাৰ কি হয় কাৰ্বন স্থানটো হৈছে 6 নম্বৰত তো এতিয়া বিভিন্ন কক্ষবোৰত ইংৰাজী হৈছে সেলৰ ইয়াৰ বিতৰণ কি হ'ব কাৰ্বনৰ যোজক ইলেক্ট্ৰন কেইটা তো এই আটাবিলাক আলোচনা কৰা হ'ব এই চেপ্টাৰটোত এইখিনি মানে চেপ্টাৰটো ৰিভিউটো দিছে আগতে কি আছে কি নাই চেপ্টাৰটোত তো এটা কথা এই দুটা পইণ্ট মনত ৰাখিবা 4টা ইলেক্ট্ৰন গ্ৰহণ কৰি C4- এনায়ন গঠন কৰিব লাগিব যে কাৰ্বনে যদি মই এতিয়া আঁকি দেখুৱাব লাগিব আঁকি দেখুৱালে তোমালোকে বুজি নাপাবা মই এতিয়া আঁকি দেখিছোঁ যে কাৰ্বনৰ পাৰমাণৱিক সংখ্যা হৈছে 6 হ'লে এইটো কাৰ্বন এইটো টিকলু চা কাৰ্বনৰ ইন নাম টিকলু চা নিউক্লিয়াছ এইটো প্লাছো আছে মাইনাছো আছে এই প্ৰথম সেলটোত তোমালোকৰ কাৰ্বনৰ দুটা আহি থাকিব কাৰ্বনৰ ইলেক্ট্ৰনে বিন্যাস হ'ব 2 4 এতিয়া আৰু যদি আমি এটা সেল দেও এই সেলটোত কিমানটা দিব লাগিব 4টা যেহেতু প্ৰথম সেলত সৰ্বোচ্চ দুটা থাকিব পাৰে নেক্সট কেইটা সেলত 8টা কৈ থাকিব পাৰে 8টা থাকিলেহে সম্পূৰ্ণ হয় সেলটো গতিকে এইটো সম্পূৰ্ণ সেল হৈছে নেকি এই সেলটো সম্পূৰ্ণ সেল হোৱা নাই তো মই এইটো সেলৰ নাম দিলোঁ KL তো L সেলটো সম্পূৰ্ণ হোৱা নাই গতিকে সম্পূৰ্ণ হ'বলৈ ইয়াক আৰু 4টা ইলেক্ট্ৰন লাগে কথাটো বুজি চাবা 4টা ইলেক্ট্ৰন লাগে 4টা ইলেক্ট্ৰন গ্ৰহণ কৰিব 4টা এনায়ন গঠন কৰিব লাগিব যেহেতু 4টা ইলেক্ট্ৰন ল'ব সেইকাৰণে 4- C4- অৰ্থাৎ নিগেটিভ এইটো মানে ইলেক্ট্ৰন গেইন কৰিব ইলেক্ট্ৰন এৰি নিদিয়ে ইলেক্ট্ৰন গেইন কৰিব অৰ্থাৎ ইলেক্ট্ৰন ল'ব ইলেক্ট্ৰন গেইন কৰিব লাগিলে ইলেক্ট্ৰন যদি ল'ব লগা হয় তেতিয়াহ'লে কি কৰিব লাগিব বেলেগ মৌলৰ পৰা ইলেক্ট্ৰন গ্ৰহণ কৰিব লাগিব কিন্তু কাৰ্বনৰ নিউক্লিয়াছত থকা 6টা প্ৰটনে 10টা ইলেক্ট্ৰন অৰ্থাৎ অতিৰিক্ত 4টা ইলেক্ট্ৰন ধৰি ৰখাটো সম্ভৱ নহয় এইটো কথা মনত ৰাখিবা যে ইয়াতে কি চা নাম্বাৰ অফ ইলেক্ট্ৰন is equal to number of proton তো ইলেক্ট্ৰন আৰু প্ৰটনৰ নাম্বাৰটো সদায় একেই হয় গতিকে ইলেক্ট্ৰন যেহেতু 6টা প্ৰটনো হ'ব নিউক্লিয়াছত 6টা কিন্তু যেতিয়া তুমি 4টা আৰু বহাই দিবা 4টা যদি মই এনেকৈ বহাই দিওঁ 1 2 3 4 4টা যদি ইলেক্ট্ৰন মই আকৌ বহাই দিওঁ তেতিয়া ইয়াত থকা 6টা প্ৰটনে 4টা ইলেক্ট্ৰনটো ধৰি ৰখাটো সম্ভৱ নহ'ব কাৰণ তোমালোক 6টা ল'ৰা ছোৱালীক যদি ল'ৰা ছোৱালীৰ কথা নাহে ইয়াতে 6টা ল'ৰাক যদি তোমাৰ 6টা ল'ৰা আৰু 8টা ল'ৰাৰ মাজত কোন জিকিব অবভিয়াছলি সংখ্যা হিচাপে চাবলৈ গ'লে 8টা ল'ৰাটোৱে জিকিব গতিকে 6টাই 8টাক ধৰি ৰখাটো সম্ভৱ নহয় দুটা এনেও পলাই যাব তো সেনেকুৱা ধৰণে ভাবিলে ইয়াতে 6টা প্ৰটনে এই 8টা আৰু ভিতৰত থকা এই দুটা গতিকে 8 2 মিনিট 10 এই 6টা প্ৰটনে এই 10টা ইলেক্ট্ৰন ধৰি ৰাখিব নোৱাৰি বুজি পাইছানে গতিকে কাৰ্বনে কেতিয়াও অষ্টক লাভ কৰিব নোৱাৰে অৰ্থাৎ কাৰ্বনৰ
বহি কক্ষত 8টা ইলেক্ট্ৰন আহিব নোৱাৰে এইটো কথা বুজাই দিছো আৰু সেইদৰে 4টা ইলেক্ট্ৰন ত্যাগ কৰি কেটায়ন গঠন কৰিব লাগিব 4টা ইলেক্ট্ৰন আঁতৰাবলৈ বহু পৰিমাণে শক্তি হ'ব আনহাতে কাৰ্বনৰ পৰমাণু গহ্বৰত 6টা পৰমাণু মাত্ৰ 2টা ইলেক্ট্ৰন থাকিব এতিয়াতো আৰু এটা কাম কৰিব পাৰি অষ্টক লাভ কৰিব লাগিলে বা সম্পূৰ্ণ এটা যোজক কক্ষ লাভ কৰিব লাগিলে এই ইয়াৰ পৰা 4টা ইলেক্ট্ৰন গুচাই দিব পাৰি গুচাই দিলে কি হ'ব গুচাই দিলে একে প্ৰবলেম বহুখিনি শক্তি ৰিলিজ হ'ব এনাৰ্জি ৰিলিজ হ'ব ৰিলিজ হ'লে পটনে সেইখিনি এনাৰ্জি দিব নোৱাৰিব যাৰ ফলস্বৰূপে কি হ'ব এনায়নো গঠন হ'ব নোৱাৰে কেটায়নো গঠন হ'ব নোৱাৰে গতিকে কাৰ্বনটো এলাগি গতিকে এইখিনি চাবা এই দুটা পইণ্ট একদম মনত ৰাখিবা টিকচিন মাৰাই আছে এই দুটা পইণ্টৰ পৰা পৰীক্ষাত যথেষ্টখিনি প্ৰশ্ন আহে তো এইটো কথা মনত ৰাখিবা আটাইতকৈ সৰল অণু হ'ল হাইড্ৰজেন তো আটাইতকৈ সৰল অণু হাইড্ৰজেন সেইকাৰণে কাৰ্বনে হাইড্ৰজেনৰ লগতে বন্ডিংবিলাক কৰে কাৰ্বনত যিবিলাক যৌগ গঠন হয় কাৰ্বনৰ যৌগ এইবিলাকত প্ৰায়বিলাকতে হাইড্ৰজেন উপস্থিত থাকে আৰু হাইড্ৰজেন উপস্থিত থকা কাৰ্বনৰ যৌগবিলাকক হাইড্ৰকাৰ্বন বোলে হাইড্ৰজেনৰ পৰমাণু ক্ৰমাংক 1 গতিকে ইয়াৰ কেই কক্ষত মাত্ৰ এটাহে ইলেক্ট্ৰন থাকিব কেই কক্ষ সম্পূৰ্ণ হ'বলৈ ইয়াক মাত্ৰ এটা ইলেক্ট্ৰনৰ প্ৰয়োজন হ'ব আৰু ইলেক্ট্ৰন হেতু কাৰ্বনৰ লগত ভাগ বতৰা কৰি হাইড্ৰজেনে লাভ কৰি হিলিয়ামৰ বিন্যাস সম্ভ্ৰান্ত গেছ হিলিয়ামটো হৈছে এনাৰ্ট গেছ তো হিলিয়ামৰ বিন্যাস লাভ কৰে হিলিয়ামটো হৈছে এনাৰ্ট গেছ মানে কি হৈছে হিলিয়ামটো মানে একেবাৰে নিকৃষ্ট গেছ কাৰণ হিলিয়ামৰ যোজক কক্ষ যেহেতু সম্পূৰ্ণ 2টা ইলেক্ট্ৰন থাকে গতিকে হিলিয়ামক কোনো লগত লেনা দেনা নাই তোমাৰ যেতিয়া বহুতখিনি টকা পইচা থাকিব তেতিয়াহ'লে লেনা দেনা নাই বেলেগক দিবও নালাগে তোমাৰ আৰু বেলেগক পৰা ধাৰলৈ ল'ব নালাগে গতিকে তেতিয়াহ'লে তোমাৰ কি হ'ব একদম তুমি নিকৃষ্ট মানে গেছটো কথাটো কৈছোঁ নিকৃষ্ট বুলি কোৱা হয় মানুহৰ ক্ষেত্ৰত এইটো নিকৃষ্ট নহ'ব সেইটো ভালে কথা গেছটোক নিকৃষ্ট গেছ বুলি কোৱা হ'ব আৰু অৰ্থাৎ তোমাৰ কাৰো লগত সম্পৰ্ক নাই তেতিয়া তোমাৰ ক'লোৱে উদাহৰণটো বহুত থাকিব বেলেগক দিব নালাগে কাৰো পৰা ল'ব নালাগে তেতিয়া তোমাৰ কাৰো লগত সেই নাথাকিব তেতিয়া হৈছে কি হৈছে এইটো নিকৃষ্ট গেছ ই কাৰো লগত ভাগ বতৰা নকৰে আৰু যৌগ গঠন নকৰে এটা বিন্দু চিহ্নৰ দ্বাৰা আঁকিব পৰা এইখিনি তোমালোকক মই কালি বুজাই দিম এতিয়া ভিডিঅ'টো বহুত দীঘলৈ যাব এইখিনি কালি সেকেন্ড পাৰ্টটোত আহিব তো তেতিয়ালৈ ভালকৈ থাকা ধন্যবাদ